আছে চাগে ৰাতিপুৱা আজি ভিডিঅ' এটা বনাই আপোনালোকৰ বাবে লৈ আহিলোঁ চ' ইয়াত আজি পুলিচ কমেমৰেশ্যন ডে আছে 21 অক্টোবৰ আজি মই য'ত থাকোঁ কিংছৱে কেম্প নিউ পুলিচ লাইন চ' আজি ইয়াত এই ডে'টো পালন কৰা হ'ব পুলিচ কমেমৰেশ্যন ডে চ' এই ডে'টো এই দিৱসটো এইকাৰণে পালন কৰা হয় যে যিবিলাক সাহসী পুলিচ আছিল তেওঁলোকৰ সোঁৱৰণিত এই কমেমৰেশ্যন ডে'টো পালন কৰা হয় একচুৱেলি মাৰ্টিৰাৰ্ছ ডে তো আৰু মেইন এটা ৰিজন হৈছে যিটো চাইনাত মানে 1959 চনত লাডাখত চাইনাৰ সৈনিক বলে এটেক কৰিছিল ভাৰতীয় সৈন্যৰ ওপৰত আৰু এই ভাৰতীয় সৈন্যৰ ওপৰত যেতিয়া এটেক কৰিছিল তেতিয়া বহুতো ভাৰতীয় সৈনিকৰ মৃত্যু হৈছিল আৰু তাৰ লগতে 20জন পুলিচৰ জৱানো 20জন পুলিচো তাত মৃত্যু হৈছিল 13জনৰ মৃত্যু হৈছিল কিন্তু তাৰ ভিতৰত 7জন পলাই আহিবলৈ সক্ষম হৈছিল বাচি গৈছিল মানে তেওঁলোক আৰু যিসকলৰ সেই 13জনৰ মৃত্যু হৈছিল তেওঁলোকৰ মৃত্যু পাছত তেওঁলোকৰ ডেড বডিটো পাছত ভাৰতক গতাই দিয়ে চাইনাই চ' এই সাহসী পুলিচ কেইজনৰ সোঁৱৰণত বা সেই পেৰামিলিটাৰী ফ'ৰ্চবিলাকৰ সৈনিকৰ সোঁৱৰণত এইটো পুলিচ কমেমৰেশ্যন ডে পালন কৰা হয় চ' আজি 21 অক্টোবৰ প্ৰত্যেক বছৰে এই ডে'টো পালন কৰা হয় আজি 21 অক্টোবৰত আজি সেই দিৱসটো আমাৰ ইয়াত পালন কৰিবলৈ লোৱা হৈছে চ' আজি ইয়াত কমেমৰেশ্যন ডে' পেৰেড হ'ব পেৰেডত CRPF, CSF, BSF, ITBP আৰু দিল্লী পুলিচৰ লগতে চব পেৰামিলিটাৰী ফ'ৰ্চৰ সকলোবিলাক আহিছে তেওঁলোকে ইয়াত পেৰেড হ'ব পেৰেড গ্ৰাউণ্ডত চ' এইখন হৈছে এতিয়া মেইন গেট মই যিখন আপোনালোকক দেখাইছিলোঁ এই মেইন গেটেদি চিফ গেষ্ট আমাৰ স্পেচিয়েল চিফি এণ্ট্ৰি হ'ব চ' সেইবাবে এইটো ধুনীয়াকৈ সজাই পৰাই লৈছে দেখাই দিছোঁ ইয়াৰ চবাকটো এয়া গেট দি দিছে আৰু এইফালে এনেকৈ গেটখন সজাই দিছে এইফালে চিফ গেষ্ট স্পেচিয়েল চিফি এণ্ট্ৰি কৰিব এইফালেদি আহিব পুলিচ অকল সেইটো ৰিজনতে নহয় যে চাইনাৰ এই এটেকৰ বাবে কিন্তু যিবিলাক পুলিচৰ ডিউটিত মৃত্যু হয় যিসকল ডিউটি কৰি থাকোঁতেও মৃত্যু হয় কিবা এক্সিডেণ্টলি হওক বা বিভিন্ন সংঘাত হ'লেও মৃত্যু হয় যেনেকৈ তাজ হোটেলত এটেক কৰোঁতে বা আৰু পাৰ্লিয়ামেণ্টত এটেক কৰোঁতে তেতিয়াতো বহুত পুলিচৰ মৃত্যু হৈছিল তেওঁলোকে নিজৰ জীৱন দিবলগীয়া হৈছিল চ' প্ৰাণ আহুতি দিবলগীয়া হৈছিল দেশ ৰক্ষাৰ বাবে জনসাধাৰণৰ বাবে ত' তেওঁলোকৰ এই সাহসী পুলিচৰ সোঁৱৰণিত এই কমেমৰেশ্যন ডে অৰ্গেনাইজ কৰা হৈছে তেওঁলোকৰ বাবে প্ৰত্যেক বছৰে এই দিৱসটো পালন কৰা হয় তেওঁলোকৰ সোঁৱৰণত চ' আজি মই এই ভিডিঅ'টো বনালোঁ অকল এইবিলাক দেখাবলৈ কেনেকৈ আয়োজন কৰিছে আমাৰ এই কিংছৱে কেম্প নিউ পুলিচ লাইনত চ' আহক ভিতৰলৈ সোমাই যাওঁ এইফালেদি আৰু ওপৰত কি ধুনীয়াকৈ আছে দেখাই দিওঁ চব আজি এতিয়া কামত ব্যস্ত এইটো এডমিন ব্লক দিল্লী আৰ্ম পুলিচ NPL কমপ্লেক্স এইটো চ' এইটো মেইন অফিচ এডমিন ব্লক আৰু এতিয়া চব ইয়াত কামত ব্যস্ত ৰাস্তাত এয়া এইফালে আছে অফিচাৰ মেচ যোৱা ৰোড এইটো ইয়াত কাম কৰি আছে এওঁলোকে চাফাই কৰি আছে এইফালে অফিচাৰ ৰোড এতিয়া দেখাই দিছোঁ এইখন হৈছে নাৰ্চাৰী অলপ আগলৈ আছে তাৰ যোৱা বাটটো এয়া চব এতিয়া কামত ব্যস্ত কমেমৰেশ্যন ডে পেৰেডৰ কামত অলপ দেৰি পিছত পেৰেড হ'ব গ্ৰাউণ্ডখন ইয়াৰ পৰা আগলৈ আছে এই ৰুটটোত তাৰ পৰা আগলৈ চ' এতিয়া আহি নাৰ্চাৰী পাই গ'লোহি এয়া নাৰ্চাৰী মানে পৰ্টশালা হিন্দী কয় পৰ্টশালা আৰু ইয়াত এতিয়া এইটো চাফা কৰিম ইয়াত এতিয়া এইটো ক্লিন কৰিব কৈছে অলপ পৰ্টশালা আখৰ লিখাটো আৰু এতিয়া চৌপাশটো দেখাই দিছোঁ আপোনালোকক এয়া
এয়া এইফালে আগলৈ গৈ আছোঁ এইফালে আছে চেণ্ট্ৰেল মেছ এইফালে চেণ্ট্ৰেল মেছ আছে যিটো মেছত আমি খাব যাওঁ আমাৰ মেছ হয় চেণ্ট্ৰেল মেছ ভোজনালয় এয়া দেখা আছে এইফালে আছে চেণ্ট্ৰেল মেছ এতিয়া আজি ব্ৰেড ডে কাৰণে এইটো বন্ধ কৰি থৈছে ৰাস্তাটো ব্ৰেকেট লগাই এইফালে আমাৰ ব্ৰেকো আছে ৰেচিডেঞ্চ এৰিয়াও আছে এইফালে আমি আমাৰ থকা জেগা আৰু এয়া চৌপাশটো সব এতিয়া কামত বিজি আৰু অলপ দেৰি পিছত প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব সেইকাৰণে সকলোৱে বিজি থাকিবলগীয়া হৈছে এইখন হৈছে য়োগা পাৰ্ক এখন য়োগা পাৰ্ক ইয়াত আমি আহি বহি থাকোঁ কেতিয়াবা টাইম আহিলে টাইম পালে আহি লগৰ কথা পাতি মোবাইল ইউজ কৰি ইয়াত ভাল লাগে ইভিনিং টাইমত পাৰ্কৰ ভিতৰৰ ফালে সোমাই অলপ দেখাই দিছোঁ এইখন পাৰ্কখন এয়া য়োগা পাৰ্ক আৰু ইয়াতে আছে এইটো ষ্টাডি চেণ্টাৰ হয় এইফালে ষ্টাডি চেণ্টাৰ যোৱা ৰাস্তা এইটো ৰাস্তাই গৈ ষ্টাডি চেণ্টাৰ পাম আমাৰ লাইব্ৰেৰী আছে আৰু ইয়াত আৰু এয়া এতিয়া পাইছোঁহি কোৰ্ট এইটো হৈছে কোৰ্টলৈ যোৱা এখন গেট কোৰ্ট মানে হৈছে য'ত আমাৰ ৰাইফলবিলাক থাকে যিবিলাক হাথিয়াৰ থাকে সেইবিলাক ইয়াত থাকে ইয়াৰ ভিতৰত চ' এই ওপৰত দেখিছে ক্ৰিকেটত এয়া গাৰ্ড কৰি আছে তেওঁলোকে আৰু এয়া এই বেক চাইডে কোৰ্ট এই ঘৰটোত যি আছে তাত আমাৰ এইবিলাক হাথিয়াৰবিলাক আছে ইয়াত ৰাইফলবিলাক আছে হিংসা আছে AK-47 MP5 পিষ্টল ৰাইফল গ্লক পিষ্টল চব আছে তাত আৰু এতিয়া আগলৈ গৈ আছোঁ ভিডিঅ'টো আগবাঢ়ি এইফালে আমাৰ এইটো NPL পেট্ৰল পাম্প আছে এইটো NPLত ইয়াত যিবিলাক আমাৰ চৰকাৰী বাহন আছে চৰকাৰী যিবিলাক দিল্লী পুলিচৰ গাড়ী আছে তেওঁলোকে ইয়াত পেট্ৰল ভৰাব লাগে ইয়াত ডিজেল পেট্ৰল ভৰাব লাগে আৰু এইবিলাক হৈছে পাৰ্কিং এৰিয়া এইবিলাক দিল্লী পুলিচৰ গাড়ী পাৰ্কিং কৰা আছে এইবিলাক পাৰ্কিং এৰিয়া এয়া আৰু এইবোৰ ধুনীয়া ধুনীয়াকৈ জেগাই ধুনীয়াকৈ পাৰ্কবিলাক সজাই থৈ আছে ধুনীয়া গছবিলাক কাটিং কৰি থৈ দিছে এইফালে আছে MTR যিবিলাক চৰকাৰী কৰ্মচাৰীবিলাকৰ তেওঁলোকৰ ইয়াত আছে থকা ৰেচিডেঞ্চো আছে সেইফালে আৰু এতিয়া আমি মেইন গেটৰ ফালে আহিছোঁ যিটো এইফালৰ পৰা স্পেচিয়েল CP যিটো এইফালৰ পৰা এণ্ট্ৰি কৰি আহিব তেওঁ আহি এনেকৈ এইটো ৰোডত আহিব আহি এইফালে এইখন গেটেদি ওলাই চিধা এইফালে প্ৰেড গ্ৰাউণ্ডত যাব তো এই ৱালখন যদি দিছে তাৰ সিপাৰে প্ৰেড হ'ব প্ৰেড গ্ৰাউণ্ড আছে কিন্তু তাত আমি যাবলৈ নাপাম এতিয়া এণ্ট্ৰি দিয়া নাই পাছত পাম চাগে তো ইয়াত লিখা আছে পৰিবহণ কাৰ্যশালা দিল্লী সশস্ত্ৰ পুলিচ MT ৱৰ্কশ্বপ দিল্লী আৰ্ম পুলিচ আৰু এতিয়া এইফালে আহিছোঁ এখন 11 নম্বৰ গেট ইয়াত তো এতিয়া গেটৰ বাহিৰেদি মেইন গেটটো ওলাই আহিছোঁ এয়া ওলাই আহিছোঁ এইফালেও ধুনীয়াকৈ সজাই আয়োজন কৰি থৈছে ধুনীয়াকৈ বুজিছে ইয়াত ধুনীয়াকৈ এইটো ডেক'ৰেশ্যন কৰি থৈছে এখন গেটো আৰু ইয়াত ৰাতিপুৱা ৰ'দটো ওলাই আহিছে আৰু ধুনীয়াকৈ দিল্লী আৰ্ম পুলিচ হেডকোৱাৰ্টাৰ্ছ নিউ পুলিচ ৰিক্ৰুটমেণ্ট চেল এয়া ইয়াত এখন বৰ্ড লাগি আছে দিল্লী আৰ্ম পুলিচ হেডকোৱাৰ্টাৰ্ছ আৰু ইয়াত ট্ৰেফিক পুলিচ বেলেগ পুলিচবিলাক থানা পুলিচ আৰু আমাৰ DAP পুলিচ তেওঁলোকে আহি ইয়াত ডিউটিৰ বাবে হাজিৰ হৈ গ'লি ৰাস্তাটো দেখাই দিছোঁ ৰাস্তাটো এবাৰ দেখাই দিছোঁ এয়া এতিয়া পেৰেড গ্ৰাউণ্ডৰ মেইন গেটৰ ফালে গৈ আছোঁ সেইফালে পেৰেড গ্ৰাউণ্ডৰ তাৰ ভিতৰলৈ এতিয়া এণ্ট্ৰি কৰিব নাপাম এতিয়া সোমাব নিদিয়ে আমাক চ' দেখাই দিব বিচাৰিছোঁ গেটখন কেনেকৈ ফ্ৰণ্টটো সজাই থৈছে এয়া কমেৰেশ্যন ডে পেৰেড 21 অক্টোবৰ 2020 চব ব্যস্ত চব পুলিচকৰ্মী ব্যস্ত কামৰ লগা কাম কৰিছে যিয়ে ডিউটি দিবলগীয়া হৈছে বন্দুক লৈ তেওঁলোকে ডিউটি কৰিছে ৰাইফল লৈ আৰু ইয়াত ট্ৰেফিক পুলিচ আৰু এইবিলাক হেল্প ডেস্কৰ চব আহি গৈছে দিল্লী পুলিচৰ এখন প্ৰখৰ স্কৰ্পিঅ' থিয় হৈ আছে আৰু এইবিলাক জিপচি আছে ইয়াত সকলো ব্যস্ত হৈ আছে আজি এই দিৱসটো পালন কৰিবৰ বাবে কমেৰেশ্যন ডে পেৰেডৰ বাবে ভালদৰে আয়োজন কৰি থৈছে সব ধুনীয়াকৈ সজাই পৰাই থৈছে চ' এইফালে ৰাস্তাটোদি ভিতৰতে সোমাই আহিছোঁ এতিয়া আপোনালোকক দেখাইছোঁ চ' সেইসকল সাহসী পুলিচৰ সোঁৱৰণিত আজি এই দিৱসটো পালন কৰা হৈছে 21 অক্টোবৰ আপোনালোকক মই অলপ জনাইছিলোঁ বিতংভাৱে এয়া আমাৰ পেৰেড গ্ৰাউণ্ডৰ ভিতৰত এয়া ধুনীয়াকৈ এইবিলাক সজাই থৈ আছে দেখাই দিছোঁ ইয়াৰ ষ্ট্ৰাকচাৰবিলাক কেনেকৈ পেৰেড ভাওজন সজাই থৈছে
ধুনীয়াকৈ সজাই থোৱা আছে দেখাইছোঁ। এইফালে উঠি গৈ আছোঁ, এইফালে খালী ভৰিৰে উঠি আহিবলগীয়া হৈছে, জোতা পিন্ধি আহিব দিয়া নাই, পেপাৰ দিয়া আছে ইয়াত। আৰু ইয়াত সজাই থৈছে এইটো স্মৃতিত পেৰেড গ্ৰাউণ্ডত। এইফালৰ পৰা ৰ'দটো পোহৰ বেছি আহিছে কাৰণে দেখা নাই। কমাৰ্চেণ্ট ডে পেৰেডৰ বাবে আজি এইবিলাক ধুনীয়াকৈ আয়োজন কৰিছে, ফুল দি সজাই থৈছে হাউকি পুলিচসকলৰ শুৱনিত। আৰু ইয়াত এতিয়া পানী আছে, ইভিনিং টাইমত ইয়াত পানীটো ওপৰলৈ আহি যায়, ধুনীয়া হয়। তেতিয়া পানী ওপৰলৈ এনেকৈ উঠি উঠি থাকে। এতিয়া এইবোৰ ফুল চুল দি সজাই থৈছে। এয়া আৰু ওপৰলৈ আহি দেখাই দিছোঁ ওপৰৰ পৰা ভালকৈ। এয়া আমাৰ পেৰেড গ্ৰাউণ্ড, DAV পেৰেড গ্ৰাউণ্ডত। এয়া DAV পেৰেড গ্ৰাউণ্ড আজি আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। আজি আয়োজন কেনেকৈ কৰিছে তাক দেখাই দিছোঁ। এয়া চ' সেই সাহসী পুলিচসকলৰ শুৱনিত যি আজি আয়োজন কৰিছে, তেওঁলোকক সঁচাই শ্ৰদ্ধাৰে আমি সুঁৱৰিব লাগে। যিসকলে নিজৰ কৰ্মত নিজৰ দেশৰ বাবে জনসাধাৰণৰ বাবে প্ৰাণ আহুতি দিছে, তেওঁলোকক সদায় আমি চিৰনমস্য হৈ থাকিব। চ' এয়া আমাৰ পেৰেড গ্ৰাউণ্ডৰ ওপৰৰ ভাগ, ইয়াৰ পৰা দেখাই দিছোঁ। ইয়াত এইটো স্মৃতি সৌধ এটা সজাই থোৱা আছে, ইয়াত ধুনীয়াকৈ ফুল দি আজি সজাই দিছে কমৰেচন ডেৰ বাবে, পেৰেডৰ বাবে। যেতিয়া ৰিপাব্লিক ডে হয়, স্বাধীনতা দিৱস হয়, তেতিয়াও ইয়াত ভালদৰে সজাই থোৱা হয়। আজি কমৰেচন ডে, আজি কমৰেচন ডেৰ বাবে আজি সজোৱা হৈছে আৰু এতিয়া আপোনালোকক দেখালোঁ। চ' আজি যিসকল সাহসী পুলিচ, যিসকল ব্ৰেভ পুলিচ, সেই চাইনা সৈনিকৰ এটেকত মৃত্যু হৈছিল আৰু যিসকলে মৃত্যু হৈছিল আৰু যিসকলে নিজৰ ডিউটিত মৃত্যুবৰণ কৰিছে বা দেশৰ হকে প্ৰাণ আহুতি দিছে, তেওঁলোকৰ শুৱনিত এই মাৰ্টিয়াৰ্ছ ডে আয়োজন কৰা হয়। আৰু সেইসকল সদায় দেশৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকল হওক বা পুলিচসকল হওক, তেওঁলোক সদায় চিৰনমস্য, তেওঁলোক সদায় শ্ৰদ্ধাৰ হৈ থাকিব। আৰু এয়াই আজি ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াই আনিছিলোঁ। আজি আমি থকা আমাৰ কিংছৱে কেম্প NPLৰ নিউ পুলিচ লাইনৰ পেৰেড গ্ৰাউণ্ড আৰু এডমিন ব্লকৰ কিছুমান আজি ডেক'ৰেশ্যনৰ কিছুমান ভিডিঅ' দেখালোঁ। চ' ভিডিঅ'টোত এয়াই আজি। চ' ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় হিন্দ, জয় ভাৰত। American Tuhan terlebih konstitusi kami bersama Islam Australia Anggota kami berkata dengan bersama konstitusi pada setiap lebaran Muhammad Tiaduddin Ahmad Bismillah sesuai mencari konstitusi pada konstitusi hati manusia terhadap ada kesalahan dari tapi ini itu satu sama yang kita Bagi hari kedua